ৰামগড় নামৰ এখন সুন্দৰ গাঁও আছিল। ৰামগড় পাবৰ বাবে মানুহবিলাকে এখন নদী পাৰ হ'ব লগা হয়। এই নদীখনত দুখন নাও আছিল, যিখনে মানুহবিলাকক ইটো পাৰৰ পৰা সিটো পাৰলৈ পাৰ কৰাইছিল। এই সুন্দৰ গাঁওখনত এজন হাৰিয়া নামৰ খেতিয়ক আছিল। হাৰিয়াৰ পত্নী গৰ্ভৱতী আছিল, কিন্তু ইয়াৰ পিছতো তেওঁ হাৰিয়াৰ বাবে খেতিলৈ খাদ্য লৈ গৈছিল। কিমান বাৰ তোমাক কৈছোঁ যে ইমান কষ্ট নকৰিবা, কিন্তু তুমি এনেকুৱা যে মোৰ কথাই নুশুনা। শুনিলোঁ বাৰু আপোনাৰ কথা, কিন্তু মই অকণমান খোজকাঢ়ি গ'লে মোৰ একো অসুবিধা নহয়তো, আৰু আপোনাক খোৱাৰোতো যোগাৰ দিব পাৰিম। দুয়োজনে সদায় একেলগে খাদ্য খাইছিল। যেতিয়াই হাৰিয়াৰ পত্নী মীৰাই দুটা যমজ সন্তান জন্ম দি তাৰ মৃত্যু হৈছিল, মীৰাৰ সকামত গাঁওবাসী হাৰিয়াৰ ঘৰলৈ আহিল। হাৰিয়া, তোমাৰ পত্নী যে ইমান কম বয়সতে ঢুকাল। হাৰিয়া, এতিয়া তোমাৰ বয়সনো কিমান? তুমি তোমাৰ এই যজা ছোৱালী দুজনীৰ কাৰণে পুনৰ বিবাহ কৰাব লাগে। নহয় গাঁওবুঢ়া দেউতা, মোৰ এই ছোৱালীকেইজনীয়ে মোৰ সকলো। মই মাত্ৰ ইহঁতৰ সহায়তে জীয়াই থাকিম। সময়বোৰ পাৰ হৈ গ'ল আৰু হাৰিয়াৰ দুয়োজনী ছোৱালী ডাঙৰ হ'ব ধৰিলে। এতিয়া নেনা আৰু সুনেনা 10 বছৰ বয়সীয়া হ'ল। দেউতা, আপুনি কৈছিলে নহয় যে আপুনি আমাক সাঁতুৰিব শিকাব? মোৰ মনত আছে। তেনেহ'লে আপুনি কেতিয়া সাঁতুৰি শিকাব? মাজনী, খেতিপথাৰত বহুত বেছি কাম আছে। মই তোমালোকক এই ৰবিবাৰে সাঁতুৰিবলৈ শিকাম। ৰবিবাৰ? সঁচাই ন? পাক্কা। ৰবিবাৰে হাৰিয়াই নেনা আৰু সুনেনাক লৈ নদীলৈ গ'ল, আৰু তাত প্ৰথমে হাৰিয়া পানীত নামিল। আৰু চোৱা, তোমালোকে তোমালোকৰ হাত আৰু ভৰি এনেকৈ চলাব লাগিব, এনেকৈ চলাই থাকিব লাগিব। ভালকৈ চোৱা। নেনা আৰু সুনেনাই হাৰিয়াই সাঁতুৰি থকাটো মনোযোগেৰে চালে। ঠিক আছে নাইনা, এতিয়া তুমি যত্ন কৰা। নেনাই ভয়ে ভয়ে সাঁতুৰিবলৈ চেষ্টা কৰিলে। প্ৰথমতেতো তাই সাঁতুৰিবই পৰা নাছিল। তাৰ পিছত লাহে লাহে তাই বুজি পালে। সেই একেদৰে সুনেনাইও সাঁতুৰিবলৈ চেষ্টা কৰিলে, আৰু অতি সোনকালে দুয়োজনীয়ে সাঁতুৰিবলৈ শিকিলে। তাৰ পিছত আৰু কি হ'ব? নেনা আৰু সুনেনাই সদায় সাঁতুৰিবলৈ অভ্যাস কৰিব ধৰিলে। কিছুদিন পিছত হাৰিয়া গাঁওবুঢ়াৰ ওচৰলৈ গ'ল। গাঁওবুঢ়া ডাঙৰীয়া, মোক নাইনা আৰু সুনয়নাৰ জন্মৰ প্ৰমাণ পত্ৰ লাগে। সেইটো বাৰু মই দি দিম, কিন্তু তুমি জন্ম পত্ৰিকা কৰিবা কি? মই দুয়োজনীক ওচৰৰে গাঁওখনৰ স্কুলত পঢ়াবলৈ বিচাৰোঁ। কি তুমি ছোৱালীহঁতক পঢ়াব বিচাৰিছা? আমাৰ গাঁৱৰতো কোনো ছোৱালী পঢ়িবলৈ নাযায়। তুমি গাঁৱৰ পৰম্পৰা নষ্ট কৰিব বিচাৰিছা। কালিৰ পৰাতো সকলো ছোৱালীয়ে ক'বলৈ ধৰিব যে আমাকো স্কুল যাবলৈ দিব লাগে। তেতিয়াহ'লে ঘৰ আৰু খেতিত কোনে কাম কৰিব? আপুনি যিয়ে নাভাবক গাঁওবুঢ়া ডাঙৰীয়া, মই মোৰ ছোৱালী দুজনীক পঢ়াব বিচাৰোঁ। আপুনি মোক সিহঁতৰ প্ৰমাণ পত্ৰ দিয়ক। গাঁওবুঢ়াজনে কিছুমান কিতাপ উলিয়ালে আৰু হাৰিয়াক নেনা আৰু সুনেনাৰ জন্মৰ প্ৰমাণ পত্ৰ দি দিলে। আৰু নেনা আৰু সুনেনাই সদায় নদী পাৰ হৈ স্কুললৈ যাব ধৰিলে। হাৰিয়া বহুত সুখী আছিল। এদিনাখনৰ কথা, নেনা আৰু সুনেনাই নদী পাৰ হৈ আছিল। তেতিয়া সিহঁতে দেখিলে যে অন্য এখন নাৱত গাঁওবুঢ়া অকলে আহি আছিল। হঠাতে নাওখনৰ স্থিৰতা নোহোৱা হ'ল আৰু গাঁওবুঢ়াজন নদীৰ পানীত পৰি গ'ল। নেনা আৰু সুনেনাই কোনো কথাই নাভাবিলে আৰু সিহঁত দুয়োজনীয়ে নদীত জঁপিয়াই দিলে। সিহঁতে সাঁতুৰি গাঁওবুঢ়াজনৰ ওচৰলৈ গ'ল। দুয়োজনীয়ে গাঁওবুঢ়াক সহায় কৰিলে আৰু তেওঁক নদীৰ পাৰলৈ লৈ আহিল। নদীৰ পাৰত কিছুমান মানুহে
গাঁওবুঢ়াৰ বুকুত হেঁচি দি তেওঁ শৰীৰৰ পৰা পানী বাহিৰলৈ উলিয়ালে আৰু অৱশেষত গাঁওবুঢ়াৰ জীৱন বাচি গ'ল। তেওঁ নেনা আৰু সুনেনাক নিজৰ কাষলৈ মাতিলে আৰু ক'লে, তোমালোক দুয়োটাই মোৰ জীৱন বচাইছা। তোমালোক দুয়োটা বৰ সাহসী। হাৰিয়াই ঠিকেই কৈছিল। তোমালোক দুয়োটা থাকোঁতে আৰু তেওঁক কোনো ল'ৰাৰ প্ৰয়োজন নাই। এই কাহিনীটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে ল'ৰাতকৈ ছোৱালী কেতিয়াও কম নহয় আৰু ল'ৰাই কৰিব পৰা সকলোবোৰ কাম ছোৱালীয়েও কৰিব পাৰে। ৰাজস্থানৰ ৰায়পুৰ গাঁৱত ৰূপা আৰু লীলাই বাস কৰিছিল। ৰূপা এজন খেতিয়ক আছিল, যাৰ ধানৰ খেতি আছিল। ৰূপাই সদায় ৰাতিপুৱা ঘৰৰ পৰা খেতি পথাৰলৈ গৈছিল। এদিনাখন ৰূপাই খেতি পথাৰত কিবা কাম কৰি আছিল আৰু হঠাতে বহুত জোৰকৈ বতাহ বলিব ধৰিলে। এইটো কি হৈছে? ভগৱান, মই নাজানো তুমি মোৰ কোনটো জনমৰ প্ৰতিশোধ লৈছা। হাই, মোৰ খেতি, মোৰ ধান। বলীয়া বতাহৰ বাবে ৰূপাৰ আধাতকৈও বেছি শস্য বেয়া হৈ গৈছিল। কিছু সময়ৰ পিছত বতাহ এৰিব ধৰিলে। হে ভগৱান, কেতিয়াবাতো মোৰ পৰিশ্ৰমৰ ভাল ফল মোক দেখুওৱা। প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা দুৰ্যোগ আনি দিয়া, যাৰ কাৰণে মোৰ গোটেই ফচলবোৰ ধ্বংস হৈ যায়। ৰূপাই ভগৱানক দুখিব ধৰিলে আৰু তেতিয়াই ভগৱানে মেঘৰ মাজেৰে ৰূপাৰ কথা শুনি হাঁহি আছিল। কেইবামাহো পাৰ হ'ল আৰু এতিয়া শাওনৰ মাহ আৰম্ভ হ'ব হৈছিল। ৰূপাই খেতিত ঠায়ে ঠায়ে বান্ধ বান্ধিলে, যাৰ বাবে বৰষুণৰ বেছিখিনি পানী নলাৰে বৈ যায়। শাওন মাহ আৰম্ভ হ'ল, কিন্তু হঠাতে বৰষুণ জোৰকৈ দিব ধৰিলে আৰু একেলগে 3 দিন বৰষুণ দিয়েই থাকিল। ৰূপাই নিজৰ খেতিখন চাবলৈ গ'ল আৰু সি কান্দিবলৈ ধৰিলে। হে ভগৱান, হে ভগৱান, এইবিলাক দুৰ্যোগ সংকট দেখুৱাতকৈ তুমি মোক মাৰি নেপেলোৱা কিয়? নাই তুমি মোক সুখত থাকিবলৈ দিছা আৰু নাই মোৰ জীৱনটো তুমি সুচল আৰু সুখৰ কৰিছা। এইবাৰো তুমি মোৰ খেতি বাতি ডুবাই দিলা। মই তোমাৰ কি অপকাৰ কৰিছিলো ভগৱান? তোমাৰ কি উপকাৰ কৰিছিলো? আৰু তেতিয়াই ৰূপাই ভগৱানক দেখি আচৰিত হ'ল। তেওঁক সেৱা জনালে। তুমি মোক কিয় বাৰে বাৰে দুখী থাকা? নমস্কাৰ প্ৰভু, আপুনিয়ে হ'ল গোটেই বতৰবিলাকৰ অধিকাৰী। আপুনিয়ে বতৰবোৰ সলনি কৰিব পাৰে। আপোনাৰ আজ্ঞামতে ধুমুহা আহি মোৰ শস্য নষ্ট কৰিছে। আজি আপোনাৰ কাৰণেই মোৰ খেতিখিনি ডুবি গ'ল প্ৰভু। তুমি ভাবিছা নেকি এই জলবায়ু তোমাৰ খেতিৰ বাবে উপযুক্ত নহয়? হয় প্ৰভু। ঠিক আছে, এতিয়াৰ পৰা তুমি তোমাৰ খেতিৰ জলবায়ু নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিবা। ওচৰৰ খেতি পথাৰত যদি বৰষুণ হৈ থাকে, তেতিয়াও তুমি তোমাৰ খেতি পথাৰত বৰষুণ ৰোধ কৰিব পাৰিবা। তোমাৰ খেতিৰ বাবে জলবায়ুৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ এতিয়া তোমাৰ হাততে আছে। চাওঁচোন বাৰু তুমি তোমাৰ খেতিৰ উৎপাদন কেনেকৈ বঢ়োৱাব পাৰা। ভগৱান তাৰ পৰা গুচি গ'ল আৰু ৰূপা আনন্দিত হ'ল। বাৰিষা বতৰ আছিল, কিন্তু ৰূপাই নিজৰ খেতিত বেছি বৰষুণ হ'ব দিয়া নাছিল। সি এইবোৰ দেখি বহুত সুখী আছিল। এইবোৰ দেখি ৰূপা বহুত সুখী আছিল। তাৰ এনেকুৱা লাগিছিল যেন সি সকলোবোৰ ঠিকেই কৰি আছিল। 3 মাহ পাৰ হ'ল আৰু ৰূপাৰ খেতি সোণৰ দৰে জিলিকিব ধৰিছিল। ৰূপাই নিজকে সফল বুলি ভাবিলে। মই বতৰ নিয়ন্ত্ৰণ কৰি পেলাই মোৰ ফচলখিনি সোণৰ নিচিনা কৰি পেলালোঁ। কালিলৈ যেতিয়া এইবোৰ মই কাটিম আৰু তেতিয়া মই বহুত ভাল দাম পাম। পিছদিনাখন ৰূপাই শস্যবোৰ কাটিব আৰম্ভ কৰিলে, কিন্তু সি শস্যবোৰ দেখি বিস্মিত হ'ল। হে ঈশ্বৰ, ইয়াততো ধানেই নাই দেখোন। এইটো কেনেকৈ সম্ভৱ হ'ল? হে ভগৱান, আপুনি মোৰ লগত ঠগবাজি কৰিছে। এতিয়াও তুমি মোকে দুখী আছা, কিন্তু তুমিয়েতো তোমাৰ খেতিৰ নিয়ন্ত্ৰণ নিজৰ হাতত তুলি লৈছিলা। তেনেহ'লে এতিয়া কি হ'ল? আপুনি মোৰ লগত জৰুৰ কিবা চাল খেলিছে।
মই একো চাল খেলা নাই আনহাতে তুমিহে বুৰ্বকামি কৰিছা তুমিতো তোমাৰ খেতিডৰাক ভাল পৰিৱেশেই দিছিলা বীজসমূহক শস্যলৈ ৰূপান্তৰিত কৰিবলৈ কষ্ট কৰিবলগীয়া হয় যেতিয়া শস্যবোৰে ধুমুহা বৰষুণ অন্যান্য প্ৰতিকূল বতৰৰ লগত সংঘৰ্ষ কৰে তেতিয়াই শস্যসমূহ অংকুৰিত হয় আৰু তেতিয়া ধান উৎপন্ন হয় তোমাৰ খেতিডৰাৰ শস্যসমূহকতো সংঘৰ্ষ কৰিবলগীয়াই নহ'ল আৰু সেইকাৰণে ধান উৎপন্ন নহ'ল মই সঁচাই বুৰ্বক মই কেনেকৈ পাহৰি গ'লো যে মই এজন কৃষক আৰু আপুনি ভগৱান মানুহে ঠিকেই কয় নিজৰ কাম নিজে কৰাই ভাল মোক ক্ষমা কৰি দিয়ক ভগৱান মোক ক্ষমা কৰি দিয়ক ভগৱান ৰূপাই নিজৰ ভুল স্বীকাৰ কৰিলে আৰু এই কাহিনীটোৰ পৰা আমি ইয়াকে শিকিলো যে সমস্যা আৰু সংগ্ৰামে মানুহক সক্ষম আৰু শক্তিশালী বনায় ৰাজস্থানত এখন সুখী গাঁও আছিল ৰায়পুৰ তাত সকলোৱে কষ্ট কৰি নিজৰ দৈনন্দিন জীৱন যাপন কৰিছিল মাত্ৰ এজন এলেহুৱা খেতিয়কৰ বাহিৰে এই খেতিয়কজনৰ নাম আছিল ৰূপা ৰূপাৰ বংশগত মাটি বহুত ডাঙৰ আৰু সাৰুৱা আছিল কিন্তু তাত একো নগজিছিল কাৰণ ৰূপাই তাত একো খেতিয়ে নকৰিছিল সি নিতৌ ঘৰৰ পৰা খেতিলৈ যায় কিন্তু পথাৰত গৈ শুই থাকেগৈ ৰূপাৰ ঘৰৰ পৰিস্থিতি দিনক দিনে বেয়ালৈ আহিছিল এতিয়া ৰূপাৰ পত্নী নীলাই ঘৰখন চম্ভালিব নোৱাৰা হৈ আহিছিল কাৰণ ঘৰখনৰ সকলো সা সম্পত্তি শেষ হ'বলৈ ধৰিছিল এদিনাখন নীলাই নিজে থিৰাং কৰিলে যে তেওঁ ৰূপাৰ লগত খেতিলৈ যাব পিছদিনাখন ৰাতিপুৱা ৰূপা খেতিলৈ ওলাওঁতেই নীলা গৈ উপস্থিত হ'লগৈ আজিৰ পৰা ময়ো আপোনাৰ লগত খেতিলৈ যাম ৰূপাই বুজি পালে এতিয়াৰে পৰা তাৰ চুৰি ধৰা পৰিব দুয়োজন পথাৰ পালেগৈ আৰু নীলাই খালী পথাৰখন দেখি আচৰিত হ'ল তাই বুজি পোৱা নাছিল যে গোটেই দিনটো ৰূপাই পথাৰত আহি কি কৰিছিলে তাই খঙেৰে ৰূপাৰ ফালে চালে তাৰপিছত ইফালে সিফালে চালে আৰু নীলাই ভাবিলে এতিয়া তাইয়ে ৰূপাক শিকাব লাগিব কষ্ট কেনেকৈ কৰে আৰু লগে লগে নীলাই ৰূপাৰ হাতত কোৰ এখন তুলি দিলে আৰু ইংগিতেৰে পথাৰৰ ফালে দেখুৱালে তাৰ পিছত ৰূপাই কোৰ মাৰি গ'ল আৰু নীলাই বীজ সিঁচি গ'ল সন্ধিয়া হোৱালৈকে তেওঁলোকে পথাৰতে লাগি থাকিলে পিছদিনাখন তেওঁলোকে আকৌ একে কামকে কৰিলে তেতিয়াই তাত ঋষিমুনি এজন আহি পালে ঋষিমুনিজনক দেখি নীলাই তেখেতৰ বাবে পানী লৈ আহিলে আৰু ৰূপাই তেখেতক সাদৰেৰে আলপৈচান ধৰিলে এই দম্পতীহালৰ আলপৈচান দেখি ঋষিমুনিজনে ক'লে মই তোমালোকৰ সেৱাত অতি প্ৰসন্ন হৈছো খোজা কি বৰদান লাগে খোজা নীলাই ৰূপাৰ ফালে চালে আৰু তেতিয়াই ৰূপাই মনত কথা এটা ভাবিলে যদি আপুনি আমাক কিবা এটা দিবই বিচাৰিছে তেন্তে আমাক সহায় কৰিবলৈ এজন কামিলা দিয়ক যিয়ে আমাৰ সকলো কাম কৰি দিব নীলাই কিন্তু কথাটো শুনি ভাল নাপালে কিন্তু তাই মনে মনে থাকিলে ঠিক আছে যদি তোমালোকে ইয়াকেই বিচাৰিছা তথাস্তু কিন্তু এটা কথা মনত ৰাখিবা তোমালোকৰ হাতত ইমান কাম থাকিব লাগিব যাতে এই সহায়কজন ব্যস্ত থাকে হয় হয় আমাৰ ওচৰত বহুত কাম আছে যদি আপুনি আমাক কামিলাজন দিয়ে তথাস্তু ঋষিজনে যেতিয়া কমণ্ডলৰ পৰা পানী ছটিয়ালে এটা প্ৰকাণ্ড ৰাক্ষস তাত উপস্থিত হ'ল মোক কাম দিয়ক মালিক নহ'লে মই আপোনাক খাই পেলাম ৰূপা আৰু নীলাই অলপ ভয় খালে এই গোটেই পথাৰখন চহাই দিয়া বীজ সেই বস্তাটোতেই আছে এতিয়া মই প্ৰস্থান কৰিম কিন্তু মনত ৰাখিবা ইয়াক সদায় ব্যস্ত ৰাখিবা ঋষিমুনিজন তাৰ পৰা যোৱা অলপ সময়ে হৈছিল ৰাক্ষসটো আকৌ উভতি আহিলে পথাৰ চহাই দিলো মোক আৰু কাম দিয়ক মালিক নহ'লে মই তোক খাই পেলাম ইমান সোনকালে এতিয়া এটা কাম কৰ সেই কুঁৱা খন্দা কামটো আধৰুৱা হৈ আছে সেইটো সম্পূৰ্ণ কৰ ৰাক্ষসটো তাৰ পৰা নাইকিয়া হৈ গ'ল
এয়া আপুনি ঋষিমুনিৰ পৰা কি বৰদান ল'লে? সি দেখোন আপোনাক খাওঁ খাওঁহে কৰি থাকে। এতিয়াতো মোৰো ভয় লাগিছে। এই ৰাক্ষসে মোক সঁচাকৈ খাই নেপেলাইতো। সি ইমান সোনকালে কাম শেষ কৰি ঘূৰি আহে আৰু মোক খাওঁ খাওঁ কৰি থাকে। ইয়াতকৈ ভাল মই নিজেই কষ্ট কৰাহেঁতেন। হঠাৎ নীলাৰ মনত এটা বুদ্ধি আহিলে আৰু তাই ৰাক্ষসটো ঘূৰি অহালৈ বাট চালে। যেতিয়া ৰাক্ষসটো আহিলে সি কিবা কোৱাৰ আগতে নীলাই ক'লে, আমাৰ গাঁৱৰ বাহিৰত এটা কুকুৰ বান্ধি থোৱা আছে, মতি। যোৱা আৰু তাৰ নেগুৰডাল চিধা কৰা। ৰাক্ষসটো আকৌ তাৰ পৰা নাইকিয়া হৈ গ'ল। সন্ধিয়া হ'ল। ৰাক্ষস এতিয়ালৈকে উভতি অহা নাই। এতিয়ালৈকে চাগে ৰাক্ষসে মতিৰ নেগুৰডাল পোন কৰিলেই চাগে ন? ৰূপাৰ কথা শুনি নীলাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, মোৰ ভোলা ভালা স্বামী, মই তেওঁক কেতিয়াও শেষ নোহোৱা কাম এটা দিছোঁ আৰু আজিৰ পৰা আপুনিও মন লগাই কাম কৰক, নহ'লে এই ৰাক্ষসটোৱে পুনৰ আপোনাক খাবলৈ উভতি আহিব। এইটো কাম শেষ কৰি ঘৰলৈ আহিবা, আৰু বহুত কাম আছে। নীলাৰ বুদ্ধিৰ কাৰণে ৰূপাৰ প্ৰাণ ৰক্ষা পৰিল আৰু সি এইটো কথা বুজি পালে যে এলাহ কৰিব নালাগে। ৰাখে সৰি মাৰে কোনে, মাৰে সৰি ৰাখে কোনে। হাই, মই শাইনী। যদি আপোনালোকে মোক এনেদৰে চাই থাকিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই চেনেলটোকো ছাবস্ক্ৰাইব কৰিব।